নমস্কাৰ বন্ধুসকল, আজি মোৰ প্ৰদ্যুৎ ক্ৰিয়েশ্যন নামৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ প্ৰথমটো ব্লগ, সকলোৱে তাতে উৎসাহ দিব। মোৰ লগত মহন্ত আছে, আমি গৈ আছোঁ। আৰু এইফালে আছিলে মোৰ মা আৰু দেউতা, আহিছোঁ আৰু পৰিয়ালটো ওলাই মেলি। আমি আজি ভাওনা আপোনাৰ জাজি পুৰণি মেলিয়াত আছে, সীতাহৰণ বালিবত পাই লওঁ আৰু দেখুৱাই আছোঁ আপোনালোকক। তো নমস্কাৰ বন্ধুসকল, আজি আমি ভাওনা জেগা পাইছোঁহি আৰু এয়া মোৰ লগত মহন্ত আছে। মই ওপৰলৈ গৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ ভাওনা জেগাটো। তো আজি ভাওনা জেগাটো দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব। এয়া আজি ভাওনা হ'ব পুৰণি মেলা উচ্চতৰ মধ্য বিদ্যালয়ত, ফুলপেঞ্চিঘাট। এয়া তো ভাওনা হ'ব এইডোখৰতে, ইয়াতে হ'ব আমাৰ ভাওনা। এয়া মিটিং আছিলে কাৰণে ইয়াত মঞ্চ চঞ্চলে, এতিয়া মঞ্চ ভাঙি আছে, ভাওনা হ'ব ইয়াত। তো আমাৰ এতিয়া ভাওনা মেকআপ ৰুমটো দেখুৱাইছোঁ, ৰ'ব। এয়া আমাৰ এতিয়া মেকআপ ৰুমটো, এইটো এয়া আমাৰ মেইন মানুহ, এয়া মেকআপ মাৰিবলৈ ধন্দাও আহিছে। আৰু দেখুৱাইছোঁ বাৰু আপোনালোকক, ৰ'ব। প্রদ্যুৎ ক্রিয়েশন আজি প্রদ্যুৎ চেনেলত পল্লৱ আহি গ'লো দেই। আমাৰ ভাওনা ইয়াত হ'ব আজি। প্ৰদ্যুতে বৰ্তমান মেকআপ কৰি আছে, তাক দেখাই আছোঁ। আহিলা নাই কালি চলি আছে ভাওনা। ভাওনাৰ মেকআপ এয়া কি গাইছে হা সুগ্ৰীৱ, এবাৰ ধন্দা, ধ্ৰুৱদা, কি গাইছা তুমি? হা অসুৰ, অসুৰ গাইছে।
তুমি কি গাইছা? তুমি কি গাইছা? বিখাস। তুমি কি গাইছা? এই বলি তই কি গাইছ? কৈছিলে নি কি গাব আজি? কৈতো কিবা এটা কৈ দিয়া। মেকআপ মাৰি আছোঁ বাকী চাই থাকিব ভাওনা ভিডিঅ' দিম চব চাই দিয়া ভাইটি টেবুল চাই দিয়া ওপৰ চাই দিয়া এজন খলনায়ক দেই দেৱাইছে দুদিনমান পাছত কি হ'ব গম পোৱা নাই সুধিবা তোমাৰ কথা নাই ইটো দেৱাইছে কথা কৈছ আজি খালী আছে নাই বোলে কাইলৈ খালী আছে নাই বোলে খালী নাপায় ব্লগ হৈ আছে ব্লগ স্কুলখন চাগে দেওবাৰ দিনটো বন্ধ যে আৰু দেওবাৰ দিনটো বন্ধ আমি আজি অপৰ্ণাক লগ পাই গ'লোঁ ভাওনাত কি খবৰ আপোনাৰ একদম ভাল দেৰিকৈ আহি পাইছোঁহি ভাল লাগিছে ভাওনা সুন্দৰ ফাউণ্ডেশ্যন মাৰিবলৈ আছিলে আজি ফাউণ্ডেশ্যন নামাৰিলে নোৱাৰিলোঁ আজি মই এফালে যাবলগীয়া হ'ল এয়া টকাও দেখুৱাই আছোঁ এয়া আমাৰ দত্ত মেইন মানুহ আমাৰ যোগান দাদা কেনি গ'ল এই আমাৰ যোগান দাদা ছাবস্ক্ৰাইব কৰি দিব দেই কৰি দিব চব বালিও আহি গৈছে সিহঁত ছাবস্ক্ৰাইব কৰি দিবচোন দেই বৰ কষ্ট আগবাঢ়ি এয়া দেখুৱাই আছোঁ এয়া গিৰি ৰুমত ভাওনা আধাটো গ'লগৈ আৰু বাকী আপোনালোকক দেখুৱাই আছোঁ বাৰু ৰ'ব বন্ধুসকল ভাওনাৰ পৰা আহি ঘৰ পাইছোঁহি টাইমটো কিমান হ'ল বাৰু এতিয়া টাইম হ'ল 2:30 লাল চাহে সৈতে আজি ব্লগ সামৰণি মাৰিছোঁ কি দেখিলে কি পালে নাজানো আৰু প্ৰথমবাৰ বনাইছোঁ সকলোৱে যেন ছাপোৰ্ট কৰে তাৰে আশা তো গুড নাইট ৰাইজসকল গুড নাইট